আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। টাটা বাই বাই দেই। মা নাকা দেই থাকি যাওঁগৈ। যাওঁগৈ আৰু এই আমাৰ খুৰা একদম পুৰা পথাৰৰ কাম কৰি আহিছে। এইয়া খুৰা বহি আছে। খুৰা থাকক যাওঁগৈ দেই। মই যাওঁ চবে থাক যাওঁগৈ। একদম পুৰা পৰিয়াল আৰু এয়া আহি কামপুৰ পালোহি। আৰু কামপুৰতে এয়া পূৰা ট্ৰেফিক জামত প্ৰায় আধা ঘণ্টামানে ৰখিব লগা হ'ল। এয়া চাওক ফ্ৰেছ কিমান গাড়ী জাম হৈছে। আমাৰ পিছফালে আৰু বহুত আছে। এইদৰে গাড়ীৰ পৰা নামিছোঁ। এতিয়া আমি ঘৰলৈ আহি থাকিব নহয় তাই টানিম কৈছে আৰু একদম ঘৰত গৈ লগ পাই আছোঁ। আৰু এয়া পূৰা ঘৰ আহি পালোঁ। এতিয়া আহি পাইছোঁ মাত্ৰ। ব'লা আমি ক'ত যাম? আজি স্কুল যাম প্ৰথম ন। কেনেকুৱা লাগিছে? ভাল লাগিছে। ব'লা এতিয়া আমি গৈ থাকোঁ। ব'লা ব'লা স্কুল যাওঁ কোৱা। আইতা সুধিছে। মই স্কুললৈ যাওঁ আইতা কোৱা। আৰু এইদৰে এয়া মনুৱে এয়া ধুনীয়াকৈ ফুল আঁকিছে। আৰু ইপিনেও সৰু সৰু ল'ৰা ছোৱালীবিলাকে আঁকি আছে। এয়া দেখিছেনে? তাই এয়া পূৰা হিচাপ কৰাত লাগিছে। এইদৰে তাই 1 2 কৈ হিচাপ কৰি আছে। ঘৰতে বহি এনেই দুষ্ট কৰি থাকে। সেয়েহে ভাবিলোঁ সৰু ল'ৰা ছোৱালীবিলাকৰ লগত লগ পালে ভাল পাব, সেইকাৰণে স্কুললৈ লৈ গ'লোঁ। সেয়া দেখিছেনে? সেয়া অংগনবাড়ী হয়, অংগনবাড়ী স্কুলত। সেইদৰে তাই গৈ বহুত ভাল পাইছে আৰু লগৰীয়াবিলাকৰ লগত খেলিও বহুত ভাল পাইছে। আৰু এইদৰে স্কুল ছুটি হ'ল। এতিয়া আমি ওলাই আহিলোঁ। এইখনে হৈছে তাইৰ স্কুলখন। এইজনে তাই দেখিছেনে? ধুনীয়াকৈ আহিছোঁ। আৰু এতিয়া এয়া আমি মুনু আৰু মই স্কুলৰ পৰা ঘৰলৈ আহি আছোঁ। স্কুলত আহিছিলা? ভাল লাগিলনে স্কুলত আহি? কি কি পঢ়িলা? ABCD আৰু হয়। তুমি পঢ়িব জানিছা? কি আঁকিব দিলে বাইদেউ? ফুল আঁকিব দিছেনে? ফুল আঁকিব দিছে। আৰু হয়। তুমি আঁকিব পাৰিছা? তুমি আকৌ আঁকিব লাগিব এতিয়া ঘৰত গৈ ন। এতিয়া আৰু মুনু মই খোজকাঢ়ি কাঢ়ি আহি আছোঁ ঘৰলৈ। তাই আজি প্ৰথম স্কুলত আহিছিলে আৰু বহুত আনন্দ পাইছে। সদায় আহিম আহিম কয়। সেয়েহে আজি লৈ আহিলোঁ স্কুললৈ। হয় নেকি? ভিডিঅ'টো চাই থাকিব শেষলৈকে। স্কুলৰ পৰা আহি কৰি কাপোৰ কানি হ'লে কেইটামান কাপোৰ ধুলোঁ। আৰু এতিয়া ভাবিছোঁ ঘৰতে কেইটামান বেঙেনা লাগি আছে, তাত ছিঙি লওঁ। মায়ে এইপিনে পাকঘৰত ৰান্ধি আছে। আজি মায়ে ৰান্ধিছে দুপৰীয়া সাঁজ। দেখুৱাই আছোঁ আপোনালোকক আমাৰ বেঙেনা। আৰু ইয়াত দেখিছেনে বেঙেনা গছ? বেঙেনা লাগি আছে এনেকৈ। ধুনীয়াকৈ মই বেঙেনাকেইটা ছিঙি লওঁ। আৰু এইপিনে আছে পিঁয়াজজোপা আৰু পাছফালে আছে। চাই থাকিব। আৰু এয়া দেখিছেনে পূৰা একদম বেঙেনা ছিঙাত লাগি আছোঁ। এয়া বেঙেনা গছ, বেঙেনা ছিঙিছোঁ। ঘৰৰ বস্তু খাই বহুত ভাল লাগে। বেঙেনা এইদৰে ছিঙি আনিলোঁ। ইমানখিনি খালোঁ বেঙেনা।
এয়া বেঙেনা চিঙোতে শাকখিনি চকু পৰিলে, সেইকাৰণে ভাবিলোঁ শাকখিনিকে ছিঙি আনো। এনেও শাক খাব লাগে, সেউজীয়া শাক পাচলি স্বাস্থ্যৰ কাৰণে ভাল। এতিয়া দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ। ল'ৰা ছোৱালীকেইটা শুলে, এতিয়া ভাবিছোঁ অকণমান ৰেষ্ট লওঁ। সেয়ে ভাবিছোঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।